হে গাইজ কি খবৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল পিছে মোৰ খবৰ ভাল অসমীয়াৰ এষাৰ কথা আছে কথাত পতা যায় কথাত বতা পায় তাকে প্ৰমাণ কৰি দেখুৱালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি দুধনৈ নিৰ্বাচনী সভাত তেওঁৰ মুখৰ পৰা শুনিবলৈ পালোঁ এক ভাল লগা এক অন্তৰ চুই যোৱা কথা আৰু আপোনালোকক মই সেই কথা শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰোঁ গাইজ সঁচাকৈ আজিলৈকে অসমত যিমানবোৰ মুখ্যমন্ত্ৰী হ'ল তেনেকুৱা মুখ্যমন্ত্ৰীৰ মুখৰ পৰা তেনেকুৱা কথা শুনিবলৈ পোৱা নাই গাইজ তাৰ আগতে মই এষাৰ কথা কওঁ মই কিন্তু দুধনৈ নিৰ্বাচনী সভাত গৈছিলোঁ যদিও মই কোনো দলৰ ব্যক্তি নহয় সেয়েহে যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্তৰ চুই যোৱা কথা মই শুনিবলৈ পালোঁ সেয়ে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিলোঁ সেয়েহে ভিডিঅ'টো শেষলৈকে চাব গাইজ কংগ্ৰেছ দলত ভোট নিদিয়ে সকলোৱে টিভিত ভোট দিব নহ'লে পদুম ফুলত ভোট দিব আৰু আজিৰ পৰা কি হ'ল অলপ হস্পিটেলত লৈ যাওক গাড়ী এখনৰ ফটো কিশোৰ মোৰ গাড়ীখন লৈ যাওক এছপি সাহেব মোৰ গাড়ীখনত পঠাই মোৰ গাড়ীখন লৈ যাওক এছপি সাহেব মোৰ গাড়ীখনত পঠাই চিন্তা নাই গৰমত অলপমান আমাৰ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন 2 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব গোৱালপাৰা জিলাত 20টা সমষ্টিত নিৰ্বাচন হ'ব এটা সমষ্টিত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে লগ হৈ এইবাৰ ৰাভা হাছঙত প্ৰতিটো জাতি জনগোষ্ঠীকে টিকেট দিছে ইলেকশ্যন উঠিবৰ বাবে সুবিধা দিছে আমাৰ সাধাৰণ মানুহেও পাইছে কোচ ৰাজবংশী মানুহেও পাইছে গাৰুৱেও টিকট পাইছে বড়ো সমাজেও টিকট পাইছে ৰাভা সমাজেও টিকট পাইছে আমাৰ বঙালী ভাষী লোকেও টিকট পাইছে এইবাৰ ৰাভা হাছঙত সকলো লোকে একগোট হৈ ৰাভা হাছঙত আগুৱাই লৈ যোৱাৰ বাবে সংকল্পবদ্ধ হৈছে মই তাৰ বাবে ৰাভা হাছঙক আৰু আমাৰ যৌথ সংগ্ৰাম সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ইলেকশ্যন খেলাৰ আগতে যি 24 জন ৰাভা লোকক আপোনালোকে গুলিয়াই হত্যা কৰিলে তেওঁলোকৰ মাক দেউতাকৰ ওচৰত গৈ প্ৰথমতে ক্ষমা খুজক নিজৰ অপৰাধৰ বাবে আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা খুজক আজি তেওঁলোকে ইয়াত তেওঁলোকক ভোট লাগে কিন্তু ৰাভা জাতিৰ ওপৰত তেওঁলোকে যিমান অত্যাচাৰ কৰিলে আৰু আমাৰ মাজত একেলগে মিলাপ্ৰীতি কৰাই দিব পাৰিলেহেঁতেন তেওঁলোকে মিলাপ্ৰীতি আমাক কৰাই নিদিলে কাৰণ তেওঁলোকে গোৱালপাৰা জিলাখন বিদেশীৰ হাতত গতাই দিব খোজে আৰু আমি বিজেপিয়ে গোৱালপাৰা জিলাক সদায় ভাৰতীয় লোকৰ বাবে আমাৰ জনজাতীয় লোকৰ বাবে আমাৰ অসমীয়া লোকৰ বাবে আমাৰ ভাৰতীয় লোকৰ বাবে আমি সংৰক্ষণ কৰিব বিচাৰিছো আজি তেওঁলোকৰ মৰম আমাৰ লগত নাই তেওঁলোকৰ মৰম আন কাৰোবাৰ লগত আছে তেওঁলোকে ৰাভা হাছংখনক আমাৰ গোৱালপাৰা জিলাখনক আজি গতাই দিব খোজে কাৰোবাৰ ওচৰত কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে ৰাভা আন্দোলনৰ সময়ৰ পৰাই ৰাভা জনগোষ্ঠীৰ লগত আছে বড়ো জনগোষ্ঠীৰ লগত আছে গাৰো জনগোষ্ঠীৰ লগত আছে কোচ ৰাজবংশী সকলৰ লগত আছে অসমীয়া ভাষী সকলৰ লগত আছে বঙালী ভাষী সকলৰ লগত আছে আৰু সকলোৱে মিলি আমি ৰাভা হাছং পৰিষদক সাংবিধানিক স্বীকৃতি দিবৰ বাবে আমি একেলগে কাম কৰি যাম এই হৈছে আমাৰ প্ৰতিশ্ৰুতি আপোনালোকে চিন্তা কৰক এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত বিজেপি চৰকাৰৰ দিনত আমি তেওঁলোকক আৰ্থিক আৰু বিত্তীয় সকলো ধৰণৰ সুবিধা আমি প্ৰদান কৰিছো ইলেকশ্যনৰ সময় পাৰ হৈ গৈছে ইলেকশ্যনৰ পাৰ হৈ যোৱাৰ পিছত আমি চৰকাৰী অফিচাৰ দি ৰাভা হাছং কাউন্সিল চলাব পাৰিলোহেঁতেন আমি ক'ব পাৰিলোহেঁতেন যে পঞ্চায়তৰ পিছত ৰাভা হাছং ইলেকশ্যন পাতিম কিন্তু আমি সদায় বিশ্বাস কৰোঁ
যে জনজাতীয় লোকৰ পৰা অধিকাৰ কাঢ়ি লৈ যাব নালাগে আৰু সেই কাৰণে মই ইলেকশ্যন কমিশ্যনক কৈছিলোঁ যে পঞ্চায়ত পাতক বা নাপাতক ৰাভা হাছঙৰ ইলেকশ্যন আপোনালোকে পাতিবই লাগিব। ৰাইজ আজিৰ এই সভাত মই অসম চৰকাৰে শেহতীয়াকৈ লোৱা কেইবাটাও নতুন কামৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ। আজি আমাৰ বাজেট হৈ গ'ল। এইবাৰ বাজেটত আমি সিদ্ধান্ত লৈছোঁ যে ইয়াৰ ইলেকশ্যনৰ আগতে আমি অসমত প্ৰথমতে 22 লাখ লোকক অৰুণোদয় আঁচনি দিছিলোঁ। ইলেকশ্যনৰ পিছত আমি 28 লাখ লোকক অৰুণোদয় আঁচনি দিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অসমৰ 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম। আপোনালোকক ইতিমধ্যে ফৰ্ম বিতৰণ কৰা হৈছে। ৰাভা হাছঙত ইলেকশ্যনৰ কাৰণে আমি অলপ পিছ পৰি আছোঁ। ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছতেই আমাৰ দুধনৈ, পশ্চিম গোৱালপাৰা, পূব গোৱালপাৰা সমষ্টিত আমি 40,000 পৰিয়ালক সৰ্বমুঠ 1,20,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম আমি হাতত ল'ম। 25 টকা কম দামত আমি আপোনালোকক 1 কেজি দালিও আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে আমি দিম, সেই সিদ্ধান্তও আমি লৈছোঁ। দালিৰ লগতে আমি ৰেচন কাৰ্ডত আপোনালোকক 1 কেজিকৈ চেনিও বজাৰতকৈ 25 টকা কম দামত আমি দিয়া আৰম্ভ কৰিম আৰু বজাৰতকৈ 10 টকা কম দামত আমি নিমখো আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে দিয়াৰ কাম আৰম্ভ কৰিম। আগতে পাইছিলে মাত্ৰ চাউল, কিন্তু বিনামূলীয়া চাউল আমাক মোদী ডাঙৰীয়াই দি আছে, মোদী ডাঙৰীয়াই দি থাকিব। কিন্তু চাউলৰ লগতে দুখীয়া মানুহৰ যাতে আৰু সহায় হয় তাৰ কাৰণে বজাৰতকৈ 25 টকাৰ দামত আমি আপোনালোকক এতিয়াৰ পৰা 1 কেজি দালি, 1 কেজি চেনি আৰু বজাৰতকৈ 10 টকা দামত আমি আপোনালোকক 1 কেজি নিমখো দিয়াৰ ব্যৱস্থা কৰিম। অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে, তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু, হয়নে নহয়? অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে, হয়নে? মইতো বিচাৰোঁ যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক, যাতে মাটি দখল কৰিবৰ কোনো নাহে, হয়নে? গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে। যৌথ সংগ্ৰাম সমিতি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, বহুত বহুত ধন্যবাদ। ইলেকশ্যনৰ পিছত একেলগে মহিলাসকলক চেক দিবৰ কাৰণে আকৌ এদিন আহিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।